হেল্ল' প্ৰিয় শ্ৰোতা অনুৰাগীসকল, আজি পুনৰ অন্য এটা কবিতাৰ সৈতে আপোনালোকৰ মাজত মই প্ৰিয়ংকা। কেনে আছে সকলো? নিশ্চয় কুশলে আছে। কুশলে থাকক সদায়, আৰু আমাৰ ধুনীয়া ধুনীয়া কবিতা আৰু কাহিনীবোৰ শুনি থাকক। এতিয়া আহকচোন কবিতাটোৰ মাজলৈ যাওঁ। প্ৰতিশ্ৰুতি। জীৱনৰ দীঘলীয়া পথত হাতত হাত ধৰি বাট বোলাৰ প্ৰতিশ্ৰুতিতে আৰম্ভ আমাৰ প্ৰেম যাত্ৰাৰ। যাত্ৰা পূৰ্ণ হলেই তুমি মই মিলি আমি হোৱাৰ সংকল্প। বুকুত আমাৰ হেজাৰ সপোন, সুবিশাল আকাশখন পোৱাৰ হেঁপাহ। মনত পৰেনে তুমি কোৱা? তুমি জোনবাই হৈ তৰাবোৰৰ সৈতে মিলি আন্ধাৰ নাকিবা, আৰু মই বেলি হৈ জগত পোহৰাম। আৰু যে কত কথা, সময় চিৰ ধাৱমান, জীৱনৰ গতিপথত আউল লাগি এটা কাঁইটীয়া বাট, তাতেই আৰম্ভ হল প্ৰেমৰ অগ্নি পৰীক্ষা। পথ চিকুলাই চিকুলাই মই ক্লান্ত হৈ পৰিলো, ভাগৰত জিৰণি লওঁতে কেনা লাগি পথ হেৰুৱালো। এতিয়া মই নতুন পথৰ সন্ধান। তোমাৰ সৌভাগ্য, ঈশ্বৰে তোমাৰ বাটটো আগতেই মোকলাই ৰাখিছিল। তুমি এতিয়া বহু দূৰ আগুৱাই গলা। যদি তুমি আগেয়ে আকাশ পোৱা, আমি কৰা প্ৰতিজ্ঞাৰে তুমি মোক আদৰি ল'বানে কোৱা? কবিতাটো শুনি কেনে পালে কমেণ্ট বক্সত কৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব। আৰু যদিহে আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছো পুনৰ এটা নতুন কবিতাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।